কলিযুগৰ এগৰাকী দ্ৰুপদী, যাক মহাভাৰতৰ দ্ৰুপদীৰ দৰে ভৰা সংসদত অপমান কৰা হৈছিল। দ্ৰুপদীৰ দৰে চুলিত ধৰি থপৰিয়াই অপভাষাৰে ভৰা সংসদত নিৰ্যাতন চলোৱা হৈছিল। শাৰীৰ আঁচলত ধৰি ভৰা সংসদৰ মাজেৰে চোঁচৰাই আনি অপমানিত কৰা হৈছিল। কিন্তু কিয়? কাৰণ পুৰুষ প্ৰধান এই সমাজত তেওঁ এগৰাকী নাৰী হৈ মূৰ উঠাই থিয় হোৱাৰ সাহস কৰিছিল। যি ঠাইত নাৰীৰ কোনো স্থান নাই বুলি ভ্ৰমত থকা পুৰুষসকলৰ ভ্ৰম, সেই ঠাইত অকলে দৃঢ়তাৰে থিয় হৈ ভঙাৰ চেষ্টা কৰিছিল। মূৰৰ চুলি ছিঙি গৈছিল। পুৰুষ সমাজৰ এই আসুৰিক আচৰণত তেওঁ শাৰীৰ আঁচল ফাটি গৈছিল আৰু সমগ্ৰ সংসদত অসহায় চিৎকাৰেৰে তেওঁ তিল তিলকৈ ভাঙি পৰিছিল। জীৱন মঞ্চত এগৰাকী মহিলাৰ নানান ধৰণৰ ভূমিকা দেখিবলৈ পোৱা যায়। তেওঁ যেনেকৈ এগৰাকী মা হৈ মৰমৰ আঁচলেৰে আৱৰি ৰাখিব জানে, তেনেকৈ প্ৰয়োজনত দুৰ্গা মা হৈ সুৰক্ষা প্ৰদান কৰিবও জানে। নমস্কাৰ বন্ধুসকল, মই শিল্পী শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এপিক ক্ৰিয়েশ্যন অসমৰ এটি নতুন কাহিনীলৈ। আজি এই কাহিনীটো হৈছে এগৰাকী সাহসী মহিলাৰ ৰাজনীতিবিদৰ। ভাৰতৰ ৰাজনীতিৰ ইতিহাসত মহিলাৰ স্থান আগৰে পৰাই সবল নাছিল। শ্ৰীমতী ইন্দিৰা গান্ধীৰ দৰে সাহসী নেত্ৰীয়ে সেই স্থান সবল কৰিবলৈ সক্ষম হৈছিল যদিও পুৰুষ প্ৰধান এই সমাজত এগৰাকী মহিলা ভাল ৰাজনীতিবিদ হ'বলৈ হ'লে শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। আৰু আজি আমাৰ এই ভিডিঅ'টোত যিগৰাকী সাহসী নেত্ৰীৰ বিষয়ে ক'বলৈ ওলাইছোঁ, তেওঁকো ভৰা সংসদত মহাভাৰতৰ দ্ৰুপদীৰ দৰে অপমান কৰা হৈছিল। দ্ৰুপদীৰ অপমানে যেনেদৰে এখন মহাভাৰতৰ সৃষ্টি কৰিছিল, ঠিক তেনেদৰে এইগৰাকী নেত্ৰীৰ অপমানে এখন ৰাজনৈতিক মহাভাৰততো সৃষ্টি কৰিছিলে, লগতে সৃষ্টি কৰিছিল এগৰাকী সাহসী আৰু মমতাময়ী নেত্ৰীৰ, যাৰ মমতাৰ আঁচলেৰে এখন সমগ্ৰ ৰাজ্যবাসীক আৱৰি ধৰিবলৈ সক্ষম হৈছিল। হয়, মই তামিলনাডুৰ আম্মা শ্ৰী জয়াৰাম জয়াললিতাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। আহকচোন আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ সাহস, সংগ্ৰাম আৰু সততাৰ বিষয়ে জানো। এগৰাকী আজ্ঞাকাৰী জীয়ৰী হোৱাৰ পৰা আৰম্ভ কৰি এগৰাকী সফল অভিনেত্ৰী হৈ এগৰাকী সফল ৰাজনীতিবিদ, লগতে এখন ৰাজ্যৰ জনতাক মমতাৰ আঁচলেৰে বান্ধি আম্মা হোৱালৈকে শ্ৰী জয়াৰাম জয়াললিতাই প্ৰমাণ কৰিছিল যে সততা, সংগ্ৰাম আৰু সাহসেৰে জীৱনৰ বহুতো কঠিন পথক সহজ কৰি তুলিব পাৰি। শ্ৰী জয়াৰাম জয়ললিতাৰ জন্ম হৈছিল 1948 চনৰ 24 ফেব্ৰুৱাৰী মাইচুৰ চহৰত। তেখেত সৰুৰে পৰা যথেষ্ট উদ্যমী আছিল। পঢ়া-শুনাৰ লগতে খেলা-ধূলা, নৃত্যশিল্পৰ লগতো জড়িত আছিল। তেওঁ ভাৰতীয় সাংস্কৃতিক নৃত্যশিল্পৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল। সেয়ে তেওঁ 4 বছৰ বয়সৰ পৰাই ভাৰতনাট্যম শিকিছিল। ভাৰতনাট্যমৰ লগতে তেওঁ আন নৃত্যশিল্প যেনে মোহিনীয়াট্টম, কথকলি আৰু মণিপুৰী নৃত্যৰ ক্ষেত্ৰখনতো কম বয়সতে শ্ৰেষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। জয়াললিতাৰ পিতৃ এগৰাকী বিখ্যাত উকিল আছিল আৰু জয়াললিতাৰ মাত্ৰ 2 বছৰ বয়স হওঁতেই তেখেতৰ মৃত্যু হৈছিল। পিতৃৰ পৰশ ভালকৈ নাপালেও জয়াললিতাই তেওঁৰ পিতৃৰ দৰে এগৰাকী দক্ষ উকিল হোৱাৰ সপোন দেখিছিল। কিন্তু ভাগ্যৰ চকা হয়তো বিপৰীত দিশে ঘূৰিছিল। পিতৃৰ মৃত্যুৰ পাছত তেওঁৰ মাতৃয়ে পৰিয়ালটোক পোহপালৰ দায়িত্ব কাণ পাতি বেংগলোৰৰ পৰা মাদ্ৰাছলৈ আহে। তেওঁৰ মাতৃৰ সম্বন্ধীয় এগৰাকী ভৈনীয়েক সেই সময়ত এয়াৰ হোষ্টেজ আছিল, লগতে মাদ্ৰাজত চিনেমা জগতৰ লগতো জড়িত আছিল। তেওঁৰ সহযোগিতাতে জয়াললিতাৰ মাতৃয়ে চিনেমা জগতত কাম পাবলৈ সক্ষম হয় আৰু তাৰ জৰিয়তেই তেওঁ পৰিয়ালটোৰ দায়িত্ব পালিবলৈ লয়। এবাৰ জয়াললিতা মাকৰ লগত শ্বুটিং চাবলৈ গৈছিল। ছেটত শ্বুটিং চলি আছিল আৰু হঠাৎ খবৰ আহিল যে চিনেমাখনৰ দেৱী পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰি থকা শিশু শিল্পীগৰাকী হঠাৎ অসুস্থ হৈ পৰা তেওঁ আৰু শ্বুটিং কৰিব নোৱাৰিব। সেই সময়ত ডাইৰেক্টৰজনৰ চকু ছেটত উপস্থিত থকা জয়াললিতাৰ ওপৰত পৰে আৰু তেওঁ এবাৰ জয়াললিতাক চেষ্টা কৰি চাবলৈ কয়। নৃত্যশিল্পৰ লগত জড়িত জয়াললিতা মঞ্চত উঠাৰ অভিজ্ঞতা সৰুৰে পৰাই আছিল আৰু সেয়ে হয়তো তেওঁ কেমেৰাৰ সন্মুখত থিয় হ'বলৈ ভয় কৰা নাছিল আৰু সুন্দৰকৈ অভিনয় কৰি দেখুৱাবলৈ সক্ষম হৈছিল। আৰু সেয়াই আছিল
জয়া ললিতাৰ 7 বছৰ বয়সতে ৰূপালী পৰ্দাত পেলোৱা প্ৰথমটো পদক্ষেপ। I had come to Madras to be with my mother during the summer vacation. My mother was an actress and she was acting in a Kannada film called Sri Shaila Mahatme. I had gone to the studios to be with my mother and the child artist who was to play goddess Parvati fell ill and could not turn up for shooting that day. First time I don't think উৎসাহত জয়া ললিতাই অভিনয় কৰিছিল যদিও অভিনয় জগতৰ প্ৰতি তেওঁৰ নিজাকৈ কোনো ধৰণৰ আস্থা নাছিল। উকিল হোৱাৰ সপোনেৰে তেওঁ নিজৰ জীৱন বাটত আগবাঢ়িছিল, কিন্তু জীৱন বাটত সকলোবোৰ নিজৰ ইচ্ছাৰ মতে হলেতো কথাই নাছিল। বয়স বাঢ়ি অহাৰ লগে লগে জয়া ললিতাৰ মাতৃয়ে ছবি জগতত কাম কমকৈ পাবলৈ লয়, আনহাতে পৰিয়ালৰ সমস্ত দায়িত্ব তেওঁৰ ওপৰত, আৰু সেই কথাই তেওঁক যথেষ্ট চিন্তিত কৰি তুলিছিল। সেয়ে বিকল্প হিচাপে তেওঁ নৃত্যকলাত পাকৈ লগতে সকলোৰে চকুৰ আকৰ্ষিত কৰিব পৰাকৈ ৰূপৱতী হৈ পৰা জয়া ললিতাক ৰূপালী পৰ্দালৈ আগবঢ়াই দিয়াৰ সপোন দেখে। আৰু মাতৃৰ ইচ্ছাৰ ওচৰত হাৰ মানি জয়া ললিতাই অনিচ্ছা সত্ত্বেও অভিনয় জগতত খোজ পেলায় আৰু নিজৰ সৌন্দৰ্যতা আৰু কৰ্মদক্ষতাৰ জৰিয়তে ভাল ভাল কাম পাবলৈ সক্ষম হয়। লগতে তেওঁ সুযোগ পায় সেই সময়ৰ তামিলনাডু চিনেমা জগতৰ লগতে তামিলনাডুৰ ৰাইজৰ হৃদয়ত খলকনি তুলি থকা তামিল ছুপাৰষ্টাৰ মাৰ্থুৰ গোপালন ৰামাচন্দ্ৰন অৰ্থাৎ MJRৰ লগত চিনেমা কৰা। আৰু MJRৰ লগত কৰা প্ৰথমখন চিনেমাতে তেওঁলোকৰ জোৰাটো ছুপাৰহিট হৈ পৰিছিল। ছুপাৰষ্টাৰ MJRে এগৰাকী গুৰুৰ দৰে চিনেমা জগতত জয়া ললিতাৰ পথ প্ৰদৰ্শন কৰাইছিল। জয়া ললিতাই প্ৰায় 28খন ছবিত ছুপাৰষ্টাৰ MJRৰ সৈতে কাম কৰিছিল আৰু প্ৰত্যেকখন ছবিয়ে সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছিল। প্ৰায় 3টা দশক অভিনয় জগতৰ ৰাণী হৈ ৰাজত্ব কৰা জয়া ললিতাই তামিলনাডুৰ ষ্টেট এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ 5 বাৰকৈ লগতে 3 বাৰকৈ ফিল্মফেয়াৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। ছবি জগতত জয়া ললিতাই সদায় শক্তিশালী চৰিত্ৰসমূহৰে অভিনয় কৰিছিল আৰু তেখেতৰ সেই সিদ্ধান্তই তামিলনাডুৰ চিনেমা জগতত মহিলাৰ স্থান সবল কৰি তুলিছিল। চিনেমা জগতত লাভ কৰা অপৰিসীম সফলতাৰ পাছত তেওঁ আগমন ঘটিছিল ৰাজনৈতিক জগতলৈ। চিনেমা জগতৰ দৰে তেখেতৰ এই আগমনো ইচ্ছাকৃত নাছিল। সেই সময়ত জয়া ললিতাৰ একালৰ গুৰু বনাম সহ অভিনেতা MJR চিনেমা জগত এৰি ৰাজনীতিত সোমাই পৰিছিল। তেখেত সদায় এজন জনদৰদী ব্যক্তি আছিল আৰু তেখেতৰ এই জনদৰদী স্বভাৱটোৱে অভিনয় জগতত থকাৰ দিনৰে পৰা ৰাইজৰ মনত এক নিগাজী স্থান বনোৱাত সহায় কৰিছিল। তেওঁৰ সেই স্থান ৰাজনীতি জগতত সোমোৱাৰ পাছত আৰু বেছি পৰিপক্ক হৈ উঠে। তেওঁ তামিলনাডুৰ ৰাইজৰ প্ৰিয় অভিনেতাই নহয়, প্ৰিয় নেতাও হৈ পৰে। তামিলনাডুৰ ৰাইজে তেওঁক তেওঁৰ প্ৰথম প্ৰতিনিধিত্বতে মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰে আৰু তেওঁৰ জনদৰদী স্বভাৱটোৱে তেওঁক সফলতাৰ উচ্চ শিখৰলৈ লৈ যায়। জয়া ললিতাই তেওঁৰ ৰাজনৈতিক জীৱনৰ প্ৰথমটো খোজ MJRৰ পৰামৰ্শ মতে পেলাইছিল। এখন চৰকাৰৰ বাবে এখন আঁচনি ঘোষণা কৰাটো বৰ ডাঙৰ কথা নহয়, কিন্তু প্ৰতিজন হিতাধিকাৰীয়ে চৰকাৰে ঘোষণা কৰাৰ দৰে সেই আঁচনিৰ পৰা লাভৱান হৈছে নাই তাক অনুধাৱন কৰাটোহে ডাঙৰ কথা। এবাৰ জয়া ললিতাই MJRক অনুশোচনা কৰাইছিল যে চৰকাৰে প্ৰদান কৰা আঁচনিসমূহ বেনাৰত উল্লেখ কৰাৰ দৰে হাতে কামে জনতাৰ ওচৰ নেপায়, আৰু সেই কথা তেওঁ তথ্য সহকাৰে প্ৰমাণ কৰিও দেখুৱাইছিল। তেতিয়াৰ জনদৰদী নেতা MJRে অনুমান কৰিছিল যে এজন সক্ৰিয় নেতা আৰু মুখ্যমন্ত্ৰী হিচাপে ফিল্ড লেভেলত তেওঁ এই সকলোবোৰ কাম চোৱাটো সম্ভৱপৰ নহয়। তাৰ বাবে তেওঁক তেওঁৰ দৰে এজন জনদৰদী কৰ্মীৰ প্ৰয়োজন, আৰু সেয়ে তেওঁ জয়া ললিতাক পাৰ্টিৰ প্ৰথম প্ৰপগেণ্ডা ছেক্ৰেটাৰী বনোৱাৰ সিদ্ধান্ত লৈ তেওঁক পাৰ্টিলৈ আমন্ত্ৰণ কৰে। ৰাজনীতিৰ প্ৰতি কোনো ধৰণৰ লয়লাস নথকা জয়া ললিতাই MJRৰ এই প্ৰস্তাৱক প্ৰথমে প্ৰত্যাখ্যান কৰিছিল, কিন্তু পাছলৈ তেওঁ মান্তি হয় আৰু আৰম্ভ হয় জয়া ললিতাৰ সংগ্ৰামিক জীৱনত এক নতুন অধ্যায়ৰ। অভিনয় আৰু ৰূপালী পৰ্দাৰ জগতত তেওঁ দক্ষতাৰে সফলতাৰ আকাশ চুবলৈ সক্ষম হৈছিল, কিন্তু ইয়াৰ অৰ্থ এইটো নাছিল যে তেওঁ সেই আকাশখন আলাসতে চোৱাৰ সুযোগ পাইছিল। তেওঁৰ সেই সফলতাৰ অৰ্থ আছিল যথেষ্ট সংগ্ৰাম, সংঘৰ্ষ, চকুপানী আৰু চমকতাৰ আঁৰত কোনেও নেদেখা এখন আৱেগপূৰ্ণ অকলশৰীয়া পৃথিৱী। তেখেতৰ ৰাজনীতি জগতলৈ কৰা আগমনে
তেখেতৰ সেই পৃথিৱীখনক আৰু গভীৰ কৰি তুলিছিল। জয়াললিতাই পাৰ্টিত যোগদান কৰাটো পাৰ্টিৰ কিছুমান ছিনিয়ৰ নেতাই ভাল পোৱা নাছিল আৰু কিছুমানে তেওঁক MJRৰ ক্ল'জ হোৱাৰ বাবেও পাৰ্চনেলি টাৰ্গেট কৰিছিল। তেওঁ পাৰ্টিত জইন হোৱাটো পাৰ্টিৰ কিছুমান ছিনিয়ৰ নেতাই ভাল পোৱা নাছিল। তেওঁলোকৰ মতে এগৰাকী নাচনেৱালী যাৰ ৰাজনীতিৰ কোনো অভিজ্ঞতা নাই, লগতে এগৰাকী মহিলা, গতিকে তেওঁ ইমান এটা দায়িত্বশীল পদবীৰ বাবে যোগ্য নাছিল। কিন্তু আচল কথা আছিল জয়াললিতাৰ পদবীটোৱে তেওঁলোকৰ জেপলৈ আহি থকা মোটা ধনৰ বাটটোৰহে বাধা হৈ পৰিছিল। লগতে কিছুমানে তেওঁক MJRৰ ক্ল'জ হোৱাৰ বাবেও পাৰ্চনেলি টাৰ্গেট। তেওঁ সদায় পাৰ্টিৰ হকৰ বাবে কাম কৰিছিল, কিন্তু তেওঁৰ পাৰ্টিৰ সহকৰ্মীসকলে তেওঁক সদায় সামাজিকভাৱেই হওক অথবা ব্যক্তিগতভাৱেই হওক এগৰাকী নাচনেৱালী বুলি উপলুঙা কৰাৰ সুযোগ এৰি দিয়া নাছিল। কিন্তু তেওঁ হাৰ মানি চকু পানী টুকি বহি ৰোৱা নাছিল, নিজৰ পথত দৃঢ়তাৰে আগবাঢ়িছিল। বিফলতাত চকু পানী টুকি বহি যোৱাটো জীৱন নহয়, কঠোৰ সংগ্ৰামেৰে পুনৰ নিজক খাৰা কৰি তোলাটোৱে জীৱন। সফল নহ'লেও অন্তত নিজৰ চকুত চকুত হৈ ক'ব পাৰি যে মই হাৰ মানা নাছিলোঁ, চেষ্টা কৰিছিলোঁ। আৰু এই কথাকে শ্ৰী জয়াৰাম জয়াললিতাই তেওঁৰ কৰ্মৰাজিৰে আমাক প্ৰমাণ কৰি থৈ গৈছে। বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনি প্ৰয়োগ কৰা প্ৰথমখন ৰাজ্য তামিলনাডুৱে আছিল আৰু মুখ্যমন্ত্ৰী MJRে তেওঁৰ ৰাজত্বকালত এই স্কিমখন আপগ্ৰেড কৰি 15 বছৰ বিদ্যাৰ্থী পৰ্যন্ত পোৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু পুনৰ আঁচনি ঘোষণা হোৱা আৰু হিতাধিকাৰীয়ে পোৱাৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। কিন্তু জয়াললিতাই নিশ্চিত কৰিছিল যে আঁচনিত ঘোষণা হোৱাৰ ধৰণে ৰাজ্যৰ প্ৰতিটো শিশুৱে যাতে মধ্যাহ্ন ভোজনৰ খাদ্য সম্ভাৰ পায়, তাত যাতে কোনো ধৰণৰ গাফিলতি নহয় সেয়া তেওঁ নিজ চকুৰে নিৰীক্ষণ কৰিছিল। অনাহৰত জীৱন যাপন কৰা প্ৰতিটো শিশুৰ মুখত এই আঁচনিয়ে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ অন্নদাতা হিচাপে জয়াললিতা হৈ পৰিছিল তেওঁলোকৰ বাবে আম্মা। শিশুসকলৰ পৰিবাহক এই আম্মাই এসময়ত তেওঁৰ সততা, সাহস আৰু ৰাজনীতিৰ পৰিপক্কতাৰে সমগ্ৰ তামিলনাডু ৰাজ্যৰে আম্মা হ'বলৈ সক্ষম হৈছিল। জয়াললিতাৰ কামত সন্তোষ হৈ MJRে পাৰ্টিৰ কিছুমান পুৰণি নেতাক অতিক্ৰম কৰি তেওঁক জনকল্যাণৰ গধুৰ দায়িত্ব কিছুমান অৰ্পণ কৰিছিল। আৰু সেই কথাই পাৰ্টিৰ আন নেতাসকলৰ মনত জ্বলি থকা জুইকুৰাক শত্ৰুতাৰ খোবৰলৈ ঠেলি লৈ গৈছিল। 1987 চনত হৃদৰোগত আক্ৰান্ত হৈ MJRৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পাছতে পাৰ্টিৰ সদস্যসকলৰ জয়াললিতাৰ ওপৰত ক্ষোভ ওলোৱাৰ পথটো মুকলি হৈ পৰে আৰু তেওঁলোকে জয়াললিতাক অপমানিত কৰাৰ কোনো ধৰণৰ সুযোগ এৰি দিয়া নাছিল। MJRৰ মৃত্যুত উলিওৱা জনতা যাত্ৰাৰ সময়ত জয়াললিতাক তেওঁৰ দলৰ নেতাসকলে সামাজিকভাৱে যথেষ্ট অপদস্থ কৰিছিল। আনকি MJRৰ মৃত শৰীৰৰ ওচৰতো তেওঁক থিয় হোৱাৰ অনুমতিও দিয়া হোৱা নাছিল। ঠেলিয়াই গতিয়াই তেওঁক আঁতৰাই পঠোৱা হৈছিল। তথাপিও জয়াললিতাই হাৰ নেমানি MJRৰ শেষ যাত্ৰাৰ বাবে সাজু হোৱা গাড়ীখনত কেৱল উঠিছিলহে। তেওঁলোকৰ পাৰ্টিৰ এজন জ্যেষ্ঠ নেতাই তেওঁক চলন্ত গাড়ীখনৰ পৰা নমাই দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেওঁ গচকি ঠেলিয়াই মানুহৰ ভিৰটো পাৰ হৈ গৈছিল আৰু তেওঁ কেৱল এটা ভাৰাক্ৰান্ত মনৰ লগতে এটা ভাৰাক্ৰান্ত শৰীৰ লৈ নিথৰ হৈ আঁতৰৰ পৰাই চাই ৰৈছিল তেওঁৰ প্ৰিয় অভিনেতা গুৰু বনাম সহকৰ্মীজনৰ মৃত্যুৰ সেই শেষ যাত্ৰাত। অন্যায়, অপযশ আৰু গুৰুৰ মৃত্যুৰ দুখে তেওঁক আৱৰি ধৰিছিল। ইচ্ছা কৰিলে তেওঁ বেচেৰি হৈ বহি ৰ'ব পাৰিলে হয়, কিন্তু তেওঁৰ সিদ্ধান্ত আছিল সংগ্ৰামৰ, আবাহন কৰিছিল এখন নতুন যুদ্ধ, এইবাৰ ৰাজনীতিত আৰু শক্তিশালী ৰূপত প্ৰৱেশ কৰি। MJRৰ মৃত্যুৰ পাছত যেতিয়া তেওঁ অপজিশ্যনৰ লিডাৰ নিযুক্ত হৈ পোনপ্ৰথমবাৰৰ বাবে তামিলনাডুৰ বিধানসভাৰ মাজমজিয়াত ভৰি থৈছিল, পুৰুষৰ প্ৰাধান্যতাৰে আৱৰি থকা এখন ৰংগমঞ্চ একমাত্ৰ এগৰাকী মহিলা হৈ থিয় হোৱাটোৱে যেন তেওঁৰ পাপ হৈছিল। কাৰণ সেইদিনাখন যিটো ঘটনা ঘটিছিল সেই ঘটনাটো তামিলনাডুৰ লগতে ভাৰতৰ ৰাজনীতিৰ ইতিহাসত এক কলা অধ্যায় হিচাপে লিপিবদ্ধ হৈ ৰ'ব। অপজিশ্যনৰ লিডাৰ হিচাপে জয়াললিতাই পোনপ্ৰথমবাৰৰ বাবে বিধানসভাত ভাষণ দিবলৈ খাৰা হৈছিল।
সেই সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল এম কৰুণানিধি। অপজিশ্যনৰ লিডাৰ হিচাপে জয়াললিতাই নিৰ্ভয়ে যেতিয়া বাজেট সম্পৰ্কীয় প্ৰয়োজনীয় প্ৰশ্নসমূহেৰে নিজৰ বক্তৃতা উপস্থাপন কৰিছিল, ৰুলিং পাৰ্টীৰ নেতাসকলে বিষয়ৰ ফালৰি কাটি তেওঁক অপভাষাৰে অপমান কৰিবলৈ লয়। তেওঁ আৰু MJR সম্পৰ্কক লৈ কটু কথা ক'বলৈ লয়। এগৰাকী নাচ নেৱালী এই ৰাজনৈতিক সভাত উপস্থিত থকাৰ যোগ্য নহয় বুলি উপলুঙা কৰে। দুই পক্ষৰ মাজত নানান ধৰণৰ তৰ্কাতৰ্কি হয় আৰু তাৰ মাজতে দুজনমান নেতাই জয়াললিতাক বহা ঠাইৰ পৰা উঠাই চৰিয়াবলৈ আৰু লঠিয়াবলৈ লয়। কোনোৱে তেওঁক চুলিত ধৰি টানি আনি শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ চেষ্টা কৰে। কণাৰগা ধৃতৰাষ্ট্ৰই মহাভাৰত কালত মৌন হৈ দ্ৰুপদীৰ বস্ত্ৰঘৰত নিৰীক্ষণ কৰাৰ দৰে সেই সময়ৰ মুখ্যমন্ত্ৰী কৰুণানিধিয়েও কলিযুগৰ এই দ্ৰুপদীৰ অপমানৰ কেৱল নীৰৱ দৰ্শক হৈ ৰ'ল। মুখৰ পৰা তেওঁৰ টু শব্দ এটাও নোলাল। পুৰুষ প্ৰধান এই সমাজত নাৰীৰ স্থানৰ পৰিসৰ তাতেই অনুমান কৰিব ভালকৈ পৰা যায়। কিন্তু জয়াৰাম জয়ললিতাৰ সাহস আৰু পৰাক্ৰমে এই পুৰুষ প্ৰধান সমাজক এইটো ভালকৈ বুজাই দিলে যে যেতিয়া এগৰাকী নাৰীৰ আত্মসন্মানত আঘাত হয়, যেতিয়া এগৰাকী নাৰীৰ স্বাভিমান জাগি উঠে আৰু যেতিয়া এগৰাকী নাৰীয়ে নিজকে চিনি উঠে, তেতিয়াই দুৰ্বল নাৰী সবল কালিলৈ পৰিৱৰ্তন হয় আৰু জীৱনৰ সকলো যুদ্ধ জয়ৰ বাবে সাজু হৈ উঠে আৰু তেতিয়াই সফলতাই নাৰীৰ সাহসৰ ইতিহাস ৰচে। সেইদিনা জয়াললিতাৰ ধৈৰ্যৰ সীমা ছিঙি গৈছিল। আত্মসন্মানত হোৱা আঘাতে তেওঁৰ সত্তাক জগাই তুলিছিল। তেওঁ চুকত বহি চকুপানী টুকি নিজৰ অৱস্থাৰ সহানুভূতি লোৱা নাছিল, বৰং তেওঁ মা কালীৰ অৱতাৰ লৈ সংসদ ভৱনৰ পৰা ওলাই আহিছিল। তেওঁ যেতিয়া সংসদৰ পৰা ওলাই আহিছিল, তেওঁৰ চকুত ভয় আৰু সংশয়ৰ কোনো চিহ্ন নাছিল। অপমান আৰু অপযশৰ তাড়নাত তেওঁৰ চকুহাল ৰঙা হৈ জ্বলি উঠিছিল। সংবাদ মাধ্যমৰ পৰা তেওঁ পলোৱা নাছিল, বৰং সংবাদদাতাসকলৰ চকুত হৈ কৈছিল, আজি এই সংসদ ভৱনত এগৰাকী নাৰীৰ হোৱা অপমান মই কেতিয়াও নাপাহৰো। আৰু মই শ্ৰী জয়াৰাম জয়াললিতাই সংবাদ মাধ্যমৰ ওচৰত আজি প্ৰতিজ্ঞা কৰিছো যে মই এগৰাকী মুখ্যমন্ত্ৰী হৈহে এই সংসদ ভৱনত প্ৰৱেশ কৰিম। গতিকে এয়া মোৰ হাৰ বুলি আপোনালোকে ভুল নকৰিব। সেইদিনা তেওঁ সংসদৰ পৰা এগৰাকী দুৰ্বল পীড়িতা হৈ ওলাই অহা নাছিল, বৰং এগৰাকী আঘাতপ্ৰাপ্ত বাঘিনী হৈ ওলাই আহিছিল, যাৰ উদ্দেশ্য কেৱল নিজক প্ৰমাণ কৰি দেখুওৱা, লগতে এই পুৰুষ প্ৰধান সমাজক বুজাই দিয়া যে মহিলা মানে উপভোগৰ সামগ্ৰী নহয়, মহিলা মানে সুযোগৰ স্থল নহয় আৰু মহিলা মানে দুৰ্বলতাৰ গৰাকী নহয়। পুৰুষ যদি মানুহ হয়, মহিলাও পুৰুষৰ সমানেই মানুহ আৰু মানুহ হিচাপে এই সমাজত সন্মান আৰু সম অধিকাৰেৰে জীয়াই থকাৰ অধিকাৰ মহিলাৰো আছে। নিজৰ শাৰীৰিক তথা অমানৱিক শক্তিৰ প্ৰয়োগ কৰি পুৰুষ সমাজে মহিলাৰ পৰা তেওঁলোকৰ সেই অধিকাৰ কাঢ়ি ল'ব নোৱাৰে। সেইদিনা হৈ যোৱা ঘটনাৰ পাছত নিজৰ কথাৰ মতে জয়াললিতাই অপজিশ্যনৰ লিডাৰ হৈ থকা সময়ছোৱাত সংসদ ভৱনত আৰু ভৰি নিদিলে আৰু 2 বছৰৰ পাছত নিৰ্বাচনত কৰুণানিধিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ বিপুল ভোটত জয়ী হয় আৰু তেওঁ কথা দিয়াৰ দৰে মুখ্যমন্ত্ৰী হৈহে সংসদ ভৱনত ভৰি থয়। তেওঁৰ এই বিজয় কেৱল ৰাজনৈতিক বিজয় নাছিল, ৰাজনীতিৰ ইতিহাসত নাৰীৰ অধিকাৰৰ লগতে তেওঁৰ সততা, সাহসিকতা আৰু আত্মসন্মানৰো বিজয় আছিল। কাৰণ পুৰুষ প্ৰধান সমাজত তেওঁ এগৰাকী নাৰী হৈও মূৰ তুলি থিয় হোৱাৰ সাহস কৰিছিল। যি ঠাইত নাৰীৰ কোনো স্থান নাই বুলি ভ্ৰমত থকা পুৰুষসকলৰ ভ্ৰম, সেই একে ঠাইতে অকলে দৃঢ়তাৰে থিয় হৈ ভঙাৰ চেষ্টা কৰিছিল। তেওঁতো সাধাৰণ আছিল, কিন্তু তেখেতৰ সাহস, সংঘৰ্ষ, দৃঢ়তা আৰু এক অসাধাৰণ জীৱনে তেওঁক মহান কৰি তুলিছিল। মুখ্যমন্ত্ৰী হিচাপে জয়াললিতাৰ শাসন আছিল কঠোৰ, শৃংখলাবদ্ধ আৰু একক সিদ্ধান্তমূলক। তেওঁ কেবিনেটত নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিছিল, দলীয় শাসনত কাকো সহজে প্ৰশ্ন তুলিবলৈ দিয়া নাছিল আৰু তেওঁ হৈ পৰিছিল দক্ষিণৰ আইৰণ লেডী। এগৰাকী অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ, এগৰাকী ৰাজনীতিবিদৰ পৰা মুখ্যমন্ত্ৰীলৈ আৰু এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা আম্মালৈ। জয়াললিতাৰ জীৱন কেৱল সফলতাৰ কাহিনী নাছিল, ই আছিল অপমান, প্ৰতিবাদ, সংগ্ৰাম, পতন আৰু উত্থাপনৰ কাহিনী। তেওঁক লৈ বিতৰ্ক আছিল, সমালোচনা আছিল, অভিযোগো আছিল, কিন্তু সকলোবোৰৰ মাজতো এটা কথা অস্বীকাৰ কৰিব নোৱাৰি, তেওঁৰ নিজৰ নামটো তামিলনাডুৰ ইতিহাসত চিৰদিনৰ বাবে লিখি থৈ গ'ল। 2016 চনৰ 5 ডিচেম্বৰত তেওঁৰ মৃত্যু হয়, কিন্তু তামিলনাডুৰ ৰাইজৰ হৃদয়ত
আম্মাৰ প্ৰভাৱ আজিও জীয়াই আছে। তেওঁ এগৰাকী ৰাণীৰ দৰে ৰাজত্ব কৰিছিল আৰু এগৰাকী মাতৃৰ দৰে সেৱা আগবঢ়াইছিল। সেয়ে হয়তো মৃত্যুৰ ইমান বছৰ পাছতো তেওঁ আজিও তামিলনাডুৰ আম্মা হৈয়ে আছে। শ্ৰী জয়ৰাম জয়ললিতাৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ এই কাহিনীৰ পৰা মইতো এটা কথাই শিকিলো যে जीत की खातिर जुनून होना चाहिए, खौलता उबलता खून होना चाहिए, यह आसमान भी आ जाएगा जमीन पर, बस इरादों में जीत की गूंज होनी चाहिए। জয়ললিতাই তেখেতৰ এটা ইণ্টাৰভিউত উল্লেখ কৰিছিল যে তেওঁ দুটাকৈ লাক্সাৰী প্ৰফেশ্যনত নিজৰ ইচ্ছাৰ বিৰুদ্ধে সোমাই পৰিছিল। প্ৰথমটো ফিল্ম ইণ্ডাষ্ট্ৰী মাকৰ প্ৰেছাৰত আৰু দ্বিতীয়টো পলিটিক্স ছুপাৰষ্টাৰ MGRৰ প্ৰেছাৰত। কিন্তু তেওঁ কয় যে মোৰ ভাল পোৱা কাম হওক বা নহওক, যদি মই কিবা এটা কাম হাতত লওঁ তাত মই মোৰ যি জান সকলো লগাই দিওঁ। আৰু হয়তো সেইকাৰণেই বহুত সংঘৰ্ষৰ মাজতো মই দুয়োটা ফিল্ডতে সফলতাৰে আকাশ চুবলৈ সক্ষম হৈছিলোঁ। Once I take up something, once I decide to do something, whether I like it or not, I give it my all. I must excel in it. I must do it superlatively well. So, আশা ৰাখিছোঁ আমাৰ এই ভিডিঅ'টোৱে আপোনালোককো যথেষ্ট প্ৰেৰণা যোগাব। ধন্যবাদ, নমস্কাৰ।